So hello guys, good morning. নমস্কাৰ স্বাগতম জনাইছো অন্য নতুন ভিডিঅ'লে আৰু এতিয়া মৰ্নিং ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু গা একেবাৰে বেয়া মাতটোতে গম পাইছে নিশ্চয় একে ভঙা ভঙা মাত ওলাইছে মোৰ চৰ্দি লাগি অৱস্থা নাইকিয়া হৈ গৈছে কাহ চৰ্দি আৰু এইফালে আমাৰ মুনু আহিছে আৰু এইফালে ধুন লগত আমাৰ ইয়াৰ হাজৰিকা এতিয়া ড্ৰাইভিং কৰিছে আৰু দুইটাই পুৰা ঠাণ্ডা লাগিছে টেক্সট লগাই লৈছে দুইজনে বাপেক আৰু জীয়েকে আৰু এতিয়া আমি গৈ আছোঁ মানে ফুৰিবলৈ মানে এতিয়া গৈ আছোঁ মা ঘৰলৈ বহুত দিনৰ মূৰত আকৌ যাবলৈ ওলাইছোঁ মা ঘৰলৈ আৰু এইকেইদিন দুদিনমান থাকিম যিহেতু মানে ভিডিঅ' তাৰ পৰাই কেইটামান দি থাকিম আৰু সেইকাৰণে ভিডিঅ'বিলাক চাই থাকিব শেষলৈকে আৰু কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ'টো চাই পেলাই আৰু এতিয়া তেলটো ভৰাই লওঁ বাকী গৈ থাকোঁ আৰু সকলোখিনি দেখাই গৈ থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া তেলটো ভৰাই লৈ লওঁ যিহেতু তেল নাই গাড়ীত মজাকৈ একদম তেল চেল ভৰাই লোৱা হৈ গ'ল গাড়ীত যিহেতু তেল নহ'লে গাড়ী নচলে চ' সেইকাৰণে তেলটো ভৰাই ল'লোঁ আৰু এইফালে এতিয়া হাজৰিকা অকলে থাকিব লাগিব কেইদিনমান কেনেকুৱা লাগিব মজা লাগিব চাগে থাকিলে বেয়া পায় ন এনজয় কৰি থাকে সেইকাৰণে এতিয়া অকলে থাকিব ঘৰত আমাক মানে মা ঘৰত থৈ আহিব আৰু আমি তাতে থাকিম কেইদিনমান আৰু হাজৰিকা অকলশৰীয়া আৰু এতিয়া আহি আছোঁ বাইপাছ পাইছোঁহি আৰু আহি বাকী একেবাৰে গৈ ঘৰত লগ পাই আছোঁ আহি একদম বাইপাছৰ ওচৰত এটা ধুনীয়া জেগা পালোঁ ইয়াতে অকণমান ৰিলচ চিলচ বনালোঁ কেইটামান ফটো চটো উঠি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ ন কি কোৱা আকৌ এতিয়া গৈ থাকোঁ একেবাৰে ঘৰত লগ পাই আছোঁ এইফালে আমাৰ কোনোৱে ৰিলচ বনায়ে আছে আৰু আমাৰ এতিয়া ৰিলচ চিলচ বনালোঁ মই পাব্লিক কৰিম বাৰু ইনষ্টাগ্ৰামত আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো হৈছে ৰশ্মি হাজৰিকা আছে 565 চালে আপোনালোকে পাব আৰু ফ'ল' কৰিব ময়ো আপোনালোকক ফ'ল' বেক কৰিম এইফালে জ্যোতিষ্ণা হাজৰিকা কৈ দিয়া জ্যোতিষ্ণা হাজৰিকা জ্যোতিষ্ণা হাজৰিকা তাইকো বেক কৰিব আৰু তাইও বেক কৰিব তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ আৰু একেবাৰে ঘৰত গৈ লগ পাম আৰু A few moments later. ঘৰ আহি পাই গ'লোঁ আৰু আহি এইফালে আমাৰ মুনুৱে দবাই আছে কি মেগী আজি ৰাতিপুৱা মানে ব্ৰেকফাষ্ট নহ'ল ন সেইকাৰণে এতিয়া মেগী খাই আছে এইফালে আমাৰ ছাৰ বহি আছে আৰু এইফালে আমাৰ মা আজি একদম ধুনীয়াকৈ গা পা ধুই আজৰি একদম মূৰ চুৰ ধুই চোপা চোপা বান্ধি একে মানুহ গৰম হৈ আছে এতিয়া চাহ তাহ বনাই আছে আমাৰ কাৰণে মাৰ লগত পিছত কথা পাতিব মা অলপমান বিজি হৈ আছে যিহেতু সেইকাৰণে এতিয়া ময়ো চাহটো খাই ল'ম মোৰ কাৰণে এক্সট্ৰাকৈ লাল চাহ বনাই দিছে আদা দিয়া চাহ যিহেতু একদম অৱস্থা বেয়া হৈ আছে মাত চাত ভাঙি মোৰ ককা এতিয়া চাহটো খাই লওঁ বাকী লগ পাই আছোঁ চাহ তাহ খাই আজৰি হৈ গ'লোঁ এতিয়া মা মানে ইফালে ভাত চাত বনাই ৰেডি হৈছে লগতে ইফালে এয়া দিছে মাংস টেষ্ট কৰিবলৈ আৰু এতিয়া টেষ্ট কৰিলোঁ টাইম নাই দিয়া মোক দিছে খাবলৈ এয়া মোক দিছে খাবলৈ তাই মানে একদম মাংস ফেভাৰেট হয় না তাই ওচৰতে বহি লৈছে খাবলৈ ভাগৰ তাইও খাব 2 পিচ দিছে বাৰু এপিচ তাই খাব এপিচ মই খাম হয় নাই মাৰ ভাত পানী বনাই হৈ গ'ল আৰু আমাক দিয়া নাই এইফালে জোঁৱাইকক দি লৈছে ফাৰ্ষ্ট টাইম যিহেতু ডিউটি আছে সোনকালে যাবগৈ সেইকাৰণে ডিউটি ল'বগৈ লাগিব গৈ পেলাই আৰু এইফালে পূৰা খোৱাত বিজি হৈ গৈছে আৰু খাইটো এতিয়া বেছি ল'বগৈ আৰু থাকিব নাই তাৰপিছত এইফালে আমাৰ মায়ে ভাত দিছে আৰু এতিয়া ভাতটো খাই লওঁ দাদা আহিব এতিয়া এইফালে ভাত দিছে আৰু এতিয়া ভাতটো খাই লওঁ আৰু দেউতা নাই দেউতা সকাম এটালৈ গৈছে দেউতা আহিব চাগে অলপ পিছত এতিয়া আমি ভাতটো খাই লওঁ টাইমো বহুত হৈ গৈছে আৰু একেটো খাই আছে পানী খাই হৈ গ'ল মাহঁতে খুৱাই নাই আমি খাই দিলোঁ এইফালে এতিয়া হাজৰিকা যাবলৈ একদম তাড়াতাড়িকৈ দৌৰ মাৰিছে গাড়ীলৈ হাজৰিকাক বিদায় দি লওঁ তাৰপিছতে বাকী লগ পাই আছোঁ ভাত পানী খালোঁ খাই এতিয়া আবেলিয়ে হৈ গ'ল এফালে মণিবা বহি আছোঁ এতিয়া চোতালত আমি একেলগে এফালে বৰ্তা চাহ খালে নে নাই চাহ খালোঁ খালে এই বৰ্তা একদম অলপমান মহিলাৰ সৈতে চাহ খালে মণিবা চোতাল যাওঁ দি আছে এইফালে আকৌ দেউতাই গৰু বান্ধি আছে গোহালি
আৰু অলপ সময় পাছতে আমাৰ ইয়াতে ৰাস মানে আখৰা হ'ব ন আজি বৰধেমালি আছে ন উঠিব নোৱাৰা নেকি আছে বৰধেমালি আছে অলপমান তাকো দেখাই দিম তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষ চাই থাকিব আৰু যিহেতু এতিয়া আবেলি হৈছে আৰু এতিয়া দেউতাই গোহালিত গৰু বান্ধি আছে আৰু এনেকুৱা এটা পৰিৱেশ দেখিবলৈ খুবেই কম হয় ধুনীয়াকৈ একাপ চাহ খাই ল'লোঁ লৈ পেলাই এতিয়া যিহেতু আখৰা টাইম হৈছে মানে আজি হ'ব বৰধেমালি আৰু আজি শেষ ৰিহাৰ্চেল হ'ব অহাকালিলৈ ৰাস আছে মই ৰাসখন সম্পূৰ্ণ ৰাসখন দেখাই থাকিম তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইফালে এতিয়া আমাৰ মেহেন্দি লগা পৰ্ব চলি আছে আৰু এজনী আমাৰ মধুন আৰু তাই মানে কি ইয়াত এতিয়া নাচিব একচুৱেলি আমি তাই নাচিম বুলি অহা নাই কিন্তু এতিয়া তাই তৎক্ষণাত এই নাচিবৰ কাৰণে তাই নাচিব আৰু এয়া ৰেডি পিন্ধি কৰি একেবাৰে আৰু কাইলৈ কি পিন্ধাই দিওঁ ঠিক নাই ঘৰৰ পৰা কাপোৰ কানিও অনা নাই এতিয়া কি কৰোঁ কেনেকৈ পিন্ধাওঁ সেইখিনি বাৰু সময়ত হ'ব এইটো বেয়া হৈ গৈছে এতিয়া আৰু এইফালে এয়া ওলাই কৰি ৰেডি হৈ গৈছে আৰু এতিয়া যাব নামঘৰলৈ আৰু এতিয়া ময়ো যাম অলপমান যিহেতু চামগৈ আজি বৰধেমালি সেইকাৰণে অলপমান যাম আৰু চামগৈ আমাৰ এই আজি ডাঙৰ ঘটনা হ'ল একদম পৰি পেলাই এয়া ভৰি উপহি গৈছেগৈ এইখন ভৰি বেণ্ডেজ মাৰি আছিলে এতিয়া খুলি দিলে আৰু বস্তু মানে অলপমান জয়াল আছে যে সেইকাৰণে খালত জাপ মাৰি চাইছিলোঁ কিয় বাটে এতিয়া মেহেন্দি লগাইছিলোঁ বায়ে লগাই দিছিলে এতিয়া ধুই দিম আকৌ এইখন হাতত লগাবলৈ আছে লগাবলৈ আছে কাইলৈ দিনটো এইটো তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব এইফালে আমাৰ মায়ে একদম ধুনীয়াকৈ একাপ চাহ খাবলৈ বহিছে লগত এখন জেলপি খাই লোৱা আৰু ময়ো অলপমান ফ্ৰেছ হৈ লওঁ তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু এতিয়া আহিলোঁ নামঘৰলৈ যিহেতু আজি বৰধেমালি হয় চ' অলপমান দেখাই দিছোঁ আৰু আজি ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা নতুন ভিডিঅ' লৈ পুনৰ আকৌ আহি আছোঁ আজিলৈ বাই বাই